নমস্কাৰ ৰাইজ, সকলোৰে আদৰৰ বিহুটিটো পালেহিয়ে। এইফালে মায়ে মাখিলতি শুকুৱাইছে আৰু এয়া বাৰীত কপৌ ফুল। আমি হৈছোঁ গাঁৱৰ মানুহ, ব্ৰেকফাষ্ট বুলিবলৈ একো নাথাকে, ডাইৰেক্ট ভাত। আৰু এইজনী ৰান্ধনী অকলে ভাত খাই আছে আৰু খুৱাই বোৱাই এতিয়া পানী পাইপৰ কামত লগাই দিছোঁ। এইজন আজি দেউতাই মাতি অনা বিশেষ আলহী। বহাগ বিহু আহিলে কুলিৰ লগে লগে এনেকৈ কোনে মাতে বাৰু ক'বচোন। আমাৰ মায়ে পিঠা খুন্দি বহুত ভাল পায়, চবতকৈ আগত খুন্দে। মাক ঢেঁকী দি অলপ সহায় কৰি দিলোঁ আৰু এইজনী ঢেঁকী দিয়া মানুহ কেনেকুৱা লাগিছে বাৰু। এইফালে আমাৰ মিঠৈ বনাই হৈ গ'ল আৰু মায়ে আজি 2টা সুতুলি বনালে। এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰৰ পৰা অলপ দূৰত থকা খুৰাহঁতৰ ঘৰলৈ। খুৰাহঁত ইয়াত নাথাকে, সেইকাৰণে আমি ভোট জলকীয়া খেতি কৰিছোঁ। আৰু এইফালে মায়ে ফুলৰ পুলি অলপো ৰুই দিছে আৰু এইখিনি আমাৰ ভোট জলকীয়াৰ পুলি। ঘৰলৈ উভতি আহি বিহু নচা চাবলৈ গ'লো আৰু আজি মোৰ পায়স খাব মন গ'ল, সেইকাৰণে বিহু নচা চাই আহি ঘৰৰে গৰু গাখীৰ আৰু জহা চাউলেৰে পায়স বনালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ। আজিলৈ বাই বাই।